নমস্কাৰ, এই নিউজটো আপোনালোকে নিশ্চয় পাইছে। এই নিউজটো পোৱাৰ পিছত মোৰ এনেকুৱা লাগিছে কৰবাত কিবা এটা গোলমাল আছে। কাৰণ এতিয়াৰে পৰা কাজিৰঙাৰ ভিতৰত মোবাইল ফোন নিষিদ্ধ কৰা হৈছে, মোবাইল ফোন বেন কৰা হৈছে। আপোনালোক যদি কাজিৰঙা ফুৰিব যায়, যদি জীপ চাফাৰী কৰিব বিচাৰে, যদি হাতীত উঠি ভিতৰলৈ ফুৰিব যাব বিচাৰে, তেনেহলে আপোনালোকৰ মোবাইল ফোনবোৰ বাহিৰতে থৈ যাব লাগিব। অনলি জীপ চাফাৰী কৰাৰ সময়ত জীপৰ ড্ৰাইভাৰ গৰাকীকহে মোবাইল ফোন এলাউ কৰিব, বাকী টুৰিষ্টসকলক মোবাইল ফোন এলাউ নকৰে। এতিয়া বাকী টুৰিষ্টসকল বা আমি কাজিৰঙা ফুৰিবলৈ কিয় যাওঁ? কাজিৰঙাৰ যি সৌন্দৰ্য, কাজিৰঙাৰ যি বিউটি, সেই বিউটি আমি উপভোগ কৰিব যাওঁ। আমি নিজৰ আত্মীয় কুটুম, নিজৰ বন্ধুবৰ্গ, নিজৰ ফেমিলিৰ লগত কাজিৰঙা ফুৰিবলৈ যাওঁ। কাজিৰঙাৰ যি নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য আমি চাবলৈ যাওঁ। তাত গৈ আমি ফটো উঠোঁ। যেতিয়া আমি জীপ চাফাৰী কৰোঁ, যেতিয়া গঁড় দেখোঁ, আমি আনন্দত গঁড়ৰ ফটো লওঁ। আমি হৰিণা এটা দেখিলেও ফূৰ্তি পাওঁ, হৰিণাৰো ফটো লওঁ। আৰু গোটেই যি ভাল লগা মুহূৰ্ত, সেই ভাল লগা মুহূৰ্তখিনি আমি মোবাইলত কেপচাৰ কৰি ৰাখোঁ। এতিয়া মোবাইল ফোনটোৱে যদি বেন কৰি দিয়ে, যদি মোবাইল ফোনটোৱে নিষিদ্ধ কৰি দিয়ে, কাজিৰঙা ফুৰিব যোৱা একো অৰ্থই নাথাকিব। এতিয়া কাজিৰঙাখনতো কোনো এক্সাম চেণ্টাৰ নহয় যে এক্সাম চেণ্টাৰ যেনেকৈ প্ৰৱেশ কৰাৰ আগত মোবাইল ফোনটো কাঢ়ি লয়। এতিয়া কাজিৰঙাটো এক্সাম চেণ্টাৰ নহয়, বা ইয়াত নেশ্যনেল ছিকিউৰিটিৰ কথাও থাকিব নালাগে, কাৰণ কাজিৰঙাখন কোনো বিদেশৰ বৰ্ডাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। কাৰণ কাজিৰঙাখনটো আমাৰ অসমৰ ভিতৰতে আছে, এইখনটো আমাৰেই ৰাষ্ট্ৰীয় উদ্যান। এতিয়া মোবাইল ফোনটো কিয় বেন কৰিছে, সঁচাকে ৰহস্য, সঁচাকে গোলমাল বুলি যে মই কৈছো, সঁচাকে গোলমাল। ইয়াৰ প্ৰকৃত কাৰণটো কোনোবাই যদি জানে কমেণ্ট বক্সত জনাই দিলে ভাল পাম। এতিয়া এটা বিতৰ্কৰ সৃষ্টি হৈ আছে ইক' চেঞ্চিটিভ জোন। 10 কিলোমিটাৰ বা 1 কিলোমিটাৰলৈ ইক' চেঞ্চিটিভ জোনটো কাজিৰঙা ৰিডিউচ কৰা হ'ব, কমাই দিয়া হ'ব। অৰ্থাৎ বন্য জীৱ জন্তুৰ কাৰণে আগতে যি বিচৰণ ভূমি আছিলে, সেই ভূমিৰ এৰিয়াটো কমাই দিয়া হ'ব। তাত এতিয়া মানুহৰ অবাধ বিচৰণ হ'ব। মানুহে ঘৰ দুৱাৰ বনাব, বিভিন্ন কনষ্ট্ৰাকশ্যন বনাব, হোটেল বনাব, ৰিজৰ্ট বনাব। ইতিমধ্যে এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কাৰণে প্ৰস্তুতি চলি আছে। কাজিৰঙাৰ ভিতৰত এখন পঞ্চতাৰকা হোটেল বনোৱা হ'ব। তাত আকৌ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জান প্ৰাণ দি লাগি গৈছে, হোটেলখন কেলেই নহ'ব, হ'বই লাগিব। সেইকাৰণে মানে এই যে মোবাইল ফোনটো বেন কৰিছে, ইয়াত ক'ৰবাত গোলমাল আছে বুলি মোৰ এনেকুৱা অনুভৱ হৈছে। কাৰণ মোবাইল ফোনবোৰ লৈ গ'লে কাজিৰঙাৰ ভিতৰত কি চলিছে, কি নাই চলা, গোটেই বস্তুবোৰ মানুহে দেখা পাই যাব। দেখা পাই পেলাই তেওঁলোকে যদি ভিডিঅ' কৰি পেলাই বাহিৰলৈ উলিয়াই দিয়ে, তেনেহ'লে প্ৰব্লেম হ'ব। সেইকাৰণে মোবাইল ফোনটো তাত বেন কৰিছে যে মোৰ অনুভৱ হৈছে। কিন্তু প্ৰকৃত কাৰণ কি, মোবাইল ফোনটো কি কাৰণে বেন কৰা হৈছে? যেতিয়া মই নিউজটো চাইছিলোঁ, নিউজটোত কৈছে যে মোবাইল ফোন যদি ভিতৰলৈ লৈ যোৱা হয়, তাত পলিউশ্যন হ'ব, তাত বন্য জীৱ জন্তুৰ কাৰণে অলপ দিগদাৰ হ'ব। সেইটো কাৰণে মোবাইল ফোনটো বেন কৰা হৈছে বুলি সেই নিউজটোত পাইছিলোঁ। প্ৰকৃত কাৰণ কি, যদি কোনো সদাশয় ব্যক্তিয়ে জানে মোবাইল ফোনটো কাজিৰঙাৰ ভিতৰত কিয় বেন কৰা হৈছে, বেন কৰিলে ভাল নে বেন নকৰিলে ভাল, প্ৰকৃত কাৰণ যদি জানে মোক কমেণ্ট কৰি যদি জনাই দিয়ে, বিৰাট ভাল পাম।